মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকৰ বাবে প্ৰেজেন্ট টেন্সৰ যিটো সিম্পল প্ৰেজেন্ট টেন্স, এই সিম্পল প্ৰেজেন্ট টেন্স আৰু প্ৰেজেন্ট ইনডেফিনিটৰ মানে আলোচনা কৰিছোঁ। তোমালোকে নিশ্চয় ধৰিব পাৰিছা কাক কয়, এটা বাক্যৰ গঠন পদ্ধতি কি, এই টেন্স কাৰেক্ট কৰাৰ ক্ষেত্ৰত আমি কি কি মানে পাৰ্ট আমি ফলো কৰিব লাগিব, এইখিনিও জানিলা। আজি তোমালোকৰ কাৰণে মই নতুন এটা ভিডিঅ' বনাইছোঁ। এইটো হৈছে তোমাৰ প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ ওপৰত। প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সটো কি বস্তু, ইয়াৰ ব্যৱহাৰ কেনেকুৱা, কাক কয়, বাক্যৰ গঠন পদ্ধতি কেনেকুৱা, এই বিষয়ে আমি আলোচনা কৰিম। যে প্ৰথমতে প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সটো হৈছে কি, যে কোনো এটা কাম হৈ আছে বা চলি আছে, চলি থকা বা হৈ থকা বুজালে তাক কি কোৱা হয়, প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স বুলি কোৱা হয়। এতিয়া প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ আমাৰ কি লাগিব, যেতিয়া আমি বাক্যৰ এটা গঠন কৰিম, ইয়াৰ ষ্ট্ৰাকচাৰটো কি হ'ব। ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত আমাৰ বি ভাৰ্ব লাগিবনে নাই। যেনেকুৱা ইয়াৰ আমি আগত পাইছিলোঁ যে সিম্পল প্ৰেজেন্টৰ ক্ষেত্ৰত আমাৰ কি নালাগে, বি ভাৰ্ব নালাগে, কিন্তু প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত আমাৰ বি ভাৰ্ব লাগিব। বাক্য এটা গঠন কৰিব গ'লে আমি বি ভাৰ্ব দিব লাগিব। যেনেকুৱা এই টেন্সৰ প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ বি ভাৰ্বটো হৈছে কি, এম ইজ আৰ। এতিয়া বাক্যৰ গঠন পদ্ধতিটো কেনেকুৱা, যে বাক্যৰ গঠন পদ্ধতি হৈছে যে প্ৰথমতে কি থাকিব, ছাবজেক্ট থাকিব। ছাবজেক্ট অনুসৰি তাৰ লগত এম ইজ আৰৰ এটা বহিব। তাৰপিছত ভাৰ্বৰ ফাৰ্ষ্ট লিষ্ট লাগিব, ফাৰ্ষ্ট লিষ্টৰ লগত এন জি যোগ, তাৰপিছত কি আহিব, অবজেক্ট, বা তাৰপিছত কিবা আদাৰ্ছ কিবা থাকিব। আৰু তে এই বিষয়ে বৰ্ডৰ ফালে তোমালোকে অলপ লক্ষ্য কৰিবা। ইয়াতে ডেফিনেশ্যন দিয়া আছে, লগতে ইয়াৰ মানে বি ভাৰ্ব দিয়া আছে, বাক্যৰ গঠন পদ্ধতি দিয়া আছে। ইয়াতে চোৱা যে কোনো এটা কাম বৰ্তমানে হৈ আছে বা চলি আছে বুজালে তাক প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স বুলি কোৱা হয়। ইয়াত বি ভাৰ্ব কি দিয়া আছে, এম ইজ আৰ। এম ইজ আৰৰ এটা বহিব। কিহৰ ভিত্তিত বহিব, ইয়াৰ বাক্যৰ গঠন পদ্ধতি দিয়া আছে যে ইয়াতে ছাবজেক্ট প্লাছ এম ই স্লেছ এছ স্লেছ আৰ প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট লিষ্টৰ লগত আই এন জি যোগ প্লাছ অবজেক্ট। হয়তো তাৰপিছত আৰু এক্সটেনশ্যন কিবা থাকিব, আদাৰ্ছ কিবা থাকিব। যেনে মই কেইটামান উদাহৰণ দি তোমালোকক বুজাই আছোঁ যে ৰামে গছটো কাটি আছে। ইয়াত ভাৰ্বটো হৈছে কি, কাটি থকা, নহয় জানো। তে ৰাম ইজ কাটিং দ্য ট্ৰি। মই অংকটো কৰি আছোঁ, আই এম ডুইং দ্য চাম। তুমি ভাত খাই আছা, ইউ আৰ ইটিং ৰাইচ। ইয়াতে চাবা এটা পাৰ্থক্য আমি ইয়াত পাইছোঁ কি, যে আমাৰ মেইন ভাৰ্বটো হৈছে কাটি থকা, ভাৰ্বটো হৈছে কাট। যেতিয়া আমি এই কাটৰ লগত আই এন জি যোগ কৰিছোঁ, তেতিয়া কি দেখা গৈছে যে এই টিটো ডাবলকৈ লিখিছোঁ, নহয়নে। টিটো ইয়াত ডাবলকৈ লিখাৰ এটা মানে প্ৰধান কাৰণ এটা আছে। কাৰণটো এনেকুৱা ধৰণৰ যে প্ৰেজেন্ট কণ্টিনিউয়াছ কৰোঁতে যে ফাৰ্ষ্ট লিষ্টৰ লগত যদি আমি আই এন জি যোগ কৰোঁ, আই এন জি যোগ কৰাৰ আগত আমি এটা বস্তু ফ'ল' কৰিব লাগিব। সেইটো কি, যে কোনো এটা ভাৰ্বৰ শেষৰ আখৰটো যদি কি হয়, কনচনেণ্ট হয়, আৰু তাৰ আগৰ আখৰটো যদি ভাৱেল হয়, শেষৰটো কি কনচনেণ্ট আৰু তাৰ আগৰটো কি ভাৱেল। যেতিয়া আমি তাৰ লগত আই এন জি যোগ কৰিম, তেতিয়া কনচনেণ্টটো ডাবল লিখিব লাগিব, তাৰপিছত আই এন জি যোগ কৰিব লাগিব।
এই নিয়মটো তোমালোকে মনত ৰাখিবা। তাৰ উপৰিও কেইটামান নিয়ম আছে, মই তোমালোকক বোৰ্ডত বুজাই দি আছোঁ, তোমালোকে ভিডিঅ'টো চাই থাকা। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ মানে কেইটামান ৰুলছ আছে ইয়াতে, আমি ৰুলছৰ বিষয়ে অলপ আলোচনা কৰিম যে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স এটা কেনেকৈ ধৰিব পাৰিম, যে কেনেকৈ মানে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো হ'ব, ইয়াৰ কেইটামান নিয়ম আছে। নিয়মকেইটা তোমালোকে অলপ চাবা। যে প্ৰথম ৰুল এটা দিছে কি, যে বাক্যত যদি এট প্ৰেজেণ্ট, নাও, চুন, ভেৰি চুন, এট দিছ মোমেণ্ট আদি থাকে, এই শব্দবোৰ যদি থাকে, তেতিয়াহ'লে আমি কি ধৰিব পাৰিম যে আচলতে কি হয়, এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰে বাক্য হয়। যেনেকৈ মই দুটা উদাহৰণ লৈছোঁ, তোমালোকে চাবা। দ্য বেবী ইজ ক্ৰাইং নাও। ইয়াতে চোৱা, ইয়াতে আমাৰ ছাবজেক্টটো কি আছে? ছাবজেক্টটো আছে দ্য বেবী, ছাবজেক্ট। ইয়াতে বেবীৰ লগত বি ভাৰ্বটো কি লৈছোঁ? ইজ। ইয়াতে হৈছে কি? বি ভাৰ্ব। আৰু যিটো আমাৰ ক্ৰাইং, মানে আচল ভাৰ্বটো হৈছে ক্ৰাই, ক্ৰাইৰ লগত ING যোগ হৈছে ক্ৰাইং, আৰু এইটো হৈছে কি? নাও। তে আমি অলপ আগতে গম পাইছিলোঁ যে নাও নামৰ শব্দটো যদি কোনো বাক্যত থাকে, তেতিয়া আমি সেইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুলি ধৰিব পাৰিম বা হয়। ঠিক তেনেকুৱাকৈ হৰি ইজ ৱাৰ্কিং ইন দিছ অফিচ এট প্ৰেজেণ্ট। ইয়াত চোৱা, তোমালোকে এট প্ৰেজেণ্ট দিয়া আছে, শেষত এটা এক্সটেনশ্যন দিয়া আছে এট প্ৰেজেণ্ট। ইয়াতে হৰিয়ে বৰ্তমানে কি কৰি আছে? হৰিয়ে বৰ্তমানে এই অফিচত কাম কৰি আছে। গতিকে এট প্ৰেজেণ্ট নামৰ এই শব্দটো এই বাক্যত থকাৰ কাৰণে কি হৈছে? বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ হৈছে। আৰু এটা মন কৰিবলগীয়া কথা যে ৰুল নম্বৰ 2 দিয়া আছে যে ভৱিষ্যতে কোনো এটা কাম হ'ব। ভৱিষ্যতে কি? কোনো এটা কাম হ'ব, অৰ্থাৎ আসন্ন ভৱিষ্যৎকালৰ কোনো এটা কাৰ্য সম্পাদন হোৱাৰ ক্ষেত্ৰত আমি কাৰ সহায় ল'ম? গোয়িং টু আৰু কামিং টু এই ফৰ্ম দুটা ব্যৱহাৰ কৰিও আমি কি কৰিব পাৰোঁ? মানে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কৰিব পাৰোঁ। ইয়াত দুটা উদাহৰণ তোমালোকে অলপ চাই থাকিবা বোৰ্ডৰ ফালে, যে তেওঁ কামটো কৰিব ওলাইছে। ইয়াত তেওঁ কামটো কৰিব ওলাইছে, ইয়াত কি হ'ব? যে তেওঁ কিন্তু এতিয়াও কামটো কৰা নাই, কিন্তু কৰিব ওলাইছে, মানে কৰিব, আসন্ন ভৱিষ্যৎকাল। ইয়াতে আমি কিহৰ সহায় ল'ম? গোয়িং টু যিটো ফৰ্ম আছে, এই গোয়িং টুৰ সহায় লৈ আমি কি কৰিম? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কৰিম। কেনেকুৱাকৈ? যে ইয়াত হি আছে, তেওঁ, হি ইজ গোয়িং টু do the work. He is going to do the work. নেক্সটত চাবা, মই তোমাক এটা গল্প ক'বলৈ ওলাইছোঁ। এই ক্ষেত্ৰত ঠিক আগৰ দৰেই আমি গোয়িং টু যিটো ফৰ্ম আছে, এই ফৰ্মটো ব্যৱহাৰ কৰিম, যে I am going to tell you a story. I am going to tell you a story.
এনেকুৱা ধৰণৰ গোয়িং টু ফৰ্মবোৰ ইউজ কৰি আমি কিছুমান ভৱিষ্যতৰ যিবোৰ আসন্ন ভৱিষ্যত কালৰ কিছুমান বাক্যক আমি কি কৰিব পাৰোঁ মানে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি দুটা নিয়ম পালোঁ। 3 নম্বৰ এটা নিয়ম আছে যে যিটো বস্তু দেখা গৈ আছে সোনকালে এটা ঘটনা ঘটি যাব। মানে এটা বস্তু দেখা গৈ আছে, আমি দেখি আছোঁ বা সোনকালে এটা ঘটনা ঘটি যাব। এই ক্ষেত্ৰত কি হয়, আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। যেনেকুৱা ইয়াত অলপ চাবা যে লুক এট দ্য স্কাই ইট ইয়াতে ব্ৰেকেট দিছে গো টু ৰেইন। তোমালোকক এইটো বাক্যই দিয়া আছে, তোমালোকে যদি এই নিয়মটো জানা যে যিটো বস্তু দেখা গৈ আছে সোনকালে এটা ঘটনা ঘটি যাব, সেই ক্ষেত্ৰত প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। এইখিনি কথা যদি জানা তোমালোকে এইটো ধুনীয়াকৈ ইয়াৰ কাৰেক্ট কৰিব পাৰিবা। যেনেকুৱা লুক এট দ্য স্কাই ইট ব্ৰেকেটত দি আছে গো টু ৰেইন। আমি দেখি আছোঁ নহয় জানো যে লুক এট দ্য স্কাই, এইটো কি হ'ব, ইট ইজ গোয়িং টু ৰেইন। এতিয়া চোৱা ৰুল 4ত দিয়া আছে যে কিছুমান ভাৰ্ব আছে আমাৰ যিবোৰ লগত মানে প্ৰেজেন্ট কন্টিনিউয়াছ কৰোঁতে মানে কি নহয়, আমি ING যোগ কৰি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স কৰিব নোৱাৰোঁ বা নহয়। যেনে ফিল, ন', সি, ৰিমেম্বাৰ, বিলং, স্মেল, ইমোশন এটসেট্ৰা। এই ভাৰ্ববোৰৰ লগত আমি কন্টিনিউয়াছ কৰোঁতে আমাৰ ING যোগ নহয়। এনে আৰু বহুত এনেকুৱা ধৰণৰ ভাৰ্ব আছে যিবোৰৰ লগত কি নহয় বা সেই ভাৰ্ববোৰ কি নহয় প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আমি ইউজ কৰিব নোৱাৰোঁ, মানে ING যোগ কৰিব নোৱাৰোঁ। গতিকে সেইবোৰ আমি কেনেকৈ মানে সমাধানটো উলিয়াম। যেনে দ্য বয় ব্ৰেকেটত দিছে ফিল হেডেক নাও। দ্য বয় ফিল হেডেক নাও। নাও আছে মানে কি, আমি গম পাওঁ যে নাও আছে যদি তেনেহ'লে এইটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য। কিন্তু ফিল থকাৰ কাৰণে আমি এইটো কি প্ৰেজেন্ট কন্টিনিউয়াছত লিখিব নোৱাৰোঁ, কাৰণ আমি আগতে গম পাওঁ যে ফিল ভাৰ্বটো ইয়াত দিয়া আছে। মানে কিছুমান ভাৰ্ব আছে যাৰ লগত ING যোগ নহয়, কিন্তু কিছুমান বিশেষ অৰ্থ প্ৰকাশ কৰাৰ ক্ষেত্ৰত কিন্তু আকৌ আমি মানে ফিলৰ লগত ING বা নোৰ লগত ING যোগ কৰি কিছুমান বিশেষ কাৰণত বিশেষ অৰ্থ প্ৰকাশ কৰাৰ ক্ষেত্ৰত আমি কি কৰোঁ মানে এইবোৰ ING যোগ কৰোঁ। কিন্তু প্ৰেজেন্ট কন্টিনিউয়াছ কৰোঁতে আমাৰ কি নহ'ব, ING যোগ নহ'ব। তেনেহ'লে আমি কি কৰিম, ইয়াতে আমি সিম্পল প্ৰেজেন্টত লিখিব লাগিব। দ্য বয় ফিলছ হেডেক নাও। আমি কি কৰিব লাগিব, ইয়াৰ আগৰ যিটো মানে আমাৰ টেন্স আছিলে সিম্পল প্ৰেজেন্ট, সেই সিম্পল প্ৰেজেন্টলৈ যাব লাগিব। আৰু এটা পাৰ্থক্য তোমালোকে চোৱা যে ইয়াত এটা সেন্টেন্স দিছে আই সি এ বাৰ্ড ইন দ্য স্কাই। আই সি এ বাৰ্ড ইন দ্য স্কাই, এইটো এটা নেচাৰেল সচৰাচৰ আমি ব্যৱহাৰ কৰোঁ। আই সি এ বাৰ্ড ইন দ্য স্কাই, মই আকাশত কি এটা চৰাই দেখো, নহয় জানো। কিন্তু ইয়াক যেতিয়া তুমি মানে যদি আমি এতিয়া এই ফিলৰ লগত ING যোগ কৰি যদি আমি যোগ কৰিব খোজোঁ, তেতিয়া ইয়াৰ বেলেগ এটা মানে কি এইটো অলপ বেলেগ ধৰণে লিখিব লাগিব। বেলেগ অৰ্থটো অলপ প্ৰকাশ কৰিলে আমি ইয়াত কি চিৰ লগত ING যোগ কৰিব পাৰিম। যেনেকুৱা আই এম সিইং এ বাৰ্ড ইন দ্য স্কাই টু নাইট। ইয়াতে কি শেষত টু নাইট দিয়া আছে, মানে এইটো আচলতে কি বুজাইছে, এইটো এটা ফিউচাৰ এক্টিভিটিক বুজাইছে। ফিউচাৰ এক্টিভিটি যেতিয়া বুজাইছে তেতিয়া আমি ইয়াৰ লগত কি ING যোগ কৰি দিছোঁ।
এতিয়া নিশ্চয় ধৰিব পাৰিছা। গতিকে এই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আমি আলোচনা কৰিলোঁ। তোমালোকে নিশ্চয় বুজি পাইছা টেন্সবোৰ সিম্পল প্ৰেজেণ্ট টেন্স কেনেকৈ ধৰে। ইয়াৰ আগৰ ভিডিঅ'টোত মই দিছিলোঁ, ইয়াত প্ৰেজেণ্ট কণ্টিনিউৱাছৰ বিষয়ে আলোচনা কৰিলোঁ। তোমালোকে লাহে লাহে ইয়াৰ নেক্সট ভিডিঅ'বোৰ চাই থাকিবা। মই ইয়াৰ পিছত প্ৰেজেণ্ট পাৰফেক্টৰ বিষয়ে আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো চাই থকাৰ বাবে অশেষ অশেষ ধন্যবাদ। কাইণ্ডলি ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু প্ৰয়োজন অনুসৰি এই ভিডিঅ'টো চাই থাকিবা। থেংক ইউ।